দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'টো হ'ল যে আমি মানে কাইলৈৰ পৰা এটা নতুনকৈ শৰ্ট ফিল্ম এখন বনাম বুলি ভাবিছোঁ প্ৰজেক্ট এটা নতুন প্ৰজেক্ট এটা আমি হাতত লৈছোঁ 14-15 বিহু তো বিহুৰ আগতে আমি ধুনীয়া এখন শ্বৰ্ট ফিল্ম আপোনালোকৰ মাজলৈ আগবঢ়াম শ্বৰ্ট ফিল্মখনত অভিনয় কৰিব এইপিনে আমাৰ শিবুদা তো আৰু আমাৰ শ্বৰ্ট ফিল্মখনত ডাইৰেকশ্যন কৰিব আমাৰ মুনদাই আৰু এইপিনে আমাৰ মেইন কেৰেক্টাৰত অভিনয় কৰিব আমাৰ হিৰ'ইন হৈ গ'ল আমাৰ ৰিমজিম কেনেকুৱা লাগি আছে ভাল লাগি আছে এক্সাইটেড নে পুৰা এক্সাইটেড সকলোৱে আশীৰ্বাদ কৰিব সেইটোৱে তো আজি মানে আমি গোটেইখিনি লগ হৈছোঁ মানে আজি ধুনীয়াকৈ আমি স্ক্ৰিপ্টটো ৰেডি কৰোঁ আৰু স্ক্ৰিপ্টটো ৰেডি কৰি মানে কোন কোন কেৰেক্টাৰ কাক কি দিব পৰা যায় সেইকাৰণে গোটেইখিনি কথা পাতোঁ বুলি গোটেইখিনি এতিয়া লগ হ'লোঁ আৰু সেয়াই আৰু সিদিনাখনৰ মিনি ব্লগটো চোৱাসকলেতো গম পোৱাই আমাৰ ঘৰটো এতিয়া বৰ্তমান মানে অলপ কাম চলি আছে কি এই কালাৰটো যিহেতু আগতকৈ অলপ বেয়া হৈ গৈছে ন সেইকাৰণে ইয়াৰ ওপৰতে মানে আকৌ কালাৰ কৰা গৈছে আৰু তো আমাৰ ভিতৰ ৰুমটো কৰা হৈ গ'ল তো মেইন কেছটো হ'ল যে যিহেতু এইখন ৱালত মানে এই পেইণ্টিংটো কৰা আছে ন সেইকাৰণে এতিয়া এই কালাৰটো কৰিব পৰা নাই তো বাকী এইটো কালাৰ ধুনীয়াকৈ কৰি দিয়া হৈ গ'ল পেইণ্টিংটো নাথাকা হয় ইয়াতো কৰি দিয়া হয় আৰু বেছি ভাল লাগিল হয় কিন্তু এতিয়া কি কৰিব উপায়টো নাই ন পেইণ্টিংটোতো আকৌ মুচি দিব নোৱাৰি একো কৰিব নোৱাৰি সেইকাৰণে এইটো এতিয়া নালাগে বৰ্তমান ইমানখিনিয়ে হৈ যাব কাম আৰু ঘৰৰ কামখিনি এতিয়া কৰি লওঁ ধুনীয়াকৈ বস্তু পাতিখিনি চিডিল কৰি লওঁ আৰু তাৰপিছত ভাত কেইটামান খাওঁ আৰু তাৰপিছত ওলাই যাওঁ যে মানে আজি গোটেই আমাৰ চিডিউলটো বনাব লাগিব কাইলৈৰ পৰা কেনেকৈ কামখিনি ষ্টাৰ্ট কৰিব পৰা যায় এতিয়া পিনে 2টা বাজিবলৈ হ'ল আৰু এতিয়া সেইপিনে ভাত খাবলৈ বহিছোঁ মানে যিহেতু যোৱাকালি প্ৰগ্ৰাম আছিলে সেইকাৰণে আজি শুই উঠাও লেট হ'ল তো এইপিনে মোৰ ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া আহিছোঁ মই আমাৰ লিঅ'ক হগুৱাবলৈ তো মোৰ মিনি ব্লগ চোৱাসকলেতো গম পায় তো আমাৰ ই হৈ গ'ল নতুন মেম্বাৰ আমাৰ ঘৰৰ লিঅ' এতিয়া মই তাক আনিছোঁ হগুৱাবলৈ নহ'লে মোৰ ৰুমটোত বৰ অশান্তি কৰে ৰুমতে হাগি দিয়ে হয়নে ৰুমত নাহাগিবা দেই তো এতিয়া আমি কেইটা যাওঁ অলপ মানে দুটামান কেৰেক্টাৰৰ কাৰণে দুজনমান মানুহক কৈ থৈ আহোঁগৈ আৰু ভাল লোকেশ্যন কেইটামান চাবলৈ যাওঁ ওলাই আহিছোঁ গোটেইকেইটা তো এতিয়া এইটো এটা মেইন লোকেশ্যন ৰাখিছোঁ কি হয় এতিয়া চাই কৰি লওঁ কথা পাতি এতিয়া একদম গোটেইকেইটা পূৰা গছৰ তলতে যিহেতু বহুত বেছি ৰ'দ দি আছে এতিয়া গছৰ তলতে গোটেইকেইটা ৰৈ লৈছোঁ ইয়াতে এতিয়া আলোচনা কৰি আছোঁ আৰু গোটেইকেইটা কি কৰিব পৰা যায় কেনেকৈ কি সঁচাকৈ দেই এখন শ্বৰ্ট ফিল্ম কৰাটো কিন্তু ইমান মানে মুখৰ কথা নহয় হয়নে ইমান জল্দি এখন শ্বৰ্ট ফিল্ম নোলায় কিন্তু এতিয়া গোটেই সোপা ইপিনে শিবু গছৰ ওপৰত ইয়াতে কি হয় এতিয়া তাকে গোটেইখিনি ভাবি আছোঁ আমি আছিলোঁ 3টা আৰু এতিয়া আমি কিমানকেইটা হৈ গ'লোঁ চোৱা গোটেই সোপা চব গছৰ ওপৰত উঠি অংকৰ এতিয়া গোটেই সোপা লগ হৈ পিনি এতিয়া ভালকৈ পূৰা আলোচনাত বহি আছোঁ আজি আলোচনাই কৰি থাকিম দিনটো আজি আলোচনালৈ যাব আমাৰ সেইপিনে গৰমৰ দিনত তাতে আড্ডা মাৰি আছোঁ সেইপিনে আহি গ'ল এতিয়া বৰফ এতিয়া আমি বৰফ খাম এতিয়া এইপিনে বৰফ লৈ ল'লোঁ তো যেতিয়া গোটেইকেইটা আহিলোঁ আমাৰ ভুৰবন্ধা বজাৰত আৰু এতিয়া গোটেইকেইটা যাওঁ মানে আমি এতিয়া কেমেৰাখিনি গোটেইখিনি ঠিক কৰি থৈ আহোঁ আৰু ষ্টুডিঅ'টো যাব লাগিব মিউজিকখিনিৰ কাৰণে ন প্ৰাইজ এতিয়া আমাৰ গোটেইখিনি অলপ স্ক্ৰিপ্টটো আমি ধুনীয়াকৈ বনাই আছোঁ মানে এইপিনে হৈ গ'ল আমাৰ কেমেৰা আৰু মানুহজন হয়নে হয় কিবা এটা কৈ দিয়া কিবা মানে কম কি নতুন কিবা এখন আহি আছে কষ্ট অলপ কৰিম গোটেইকেইজনে নতুন আমি গোটেইকেইজন আমি মানে নতুনেই ন গোটেইকেইজন নতুন কিবা নতুনকৈ কিবা এটা ট্ৰাই কৰিছোঁ আমি কৰিবলৈ ভাল কৰিম গোটেইকেইজনে মিলি কিনে চেষ্টা কৰিছোঁ অকণমান কিবা এটা তো আপোনালোকে চাব গোটেইখিনি নতুন কিবা এটা আহি আছে এতিয়া 7:27 আৰু এইকাৰণে এইটো ভিডিঅ' বনাইছোঁ মানে কিমান কষ্ট হয় এটা কাম হাতত ল'লে সেইটো যাতে আপোনালোকে চাওক মানে আমি কামটো কৰাৰ আগত এই মেমৰিখিনি আমি মানে কেপচাৰ কৰি থৈছোঁ হয় নাই কিমান কষ্ট হয় চাওক আপোনালোকে এতিয়া 7:27 হ'ল আৰু এতিয়া আমাৰ দুটামান জেগাত যাব আছে আৰুতো বহুত টাইম এতিয়া আমি ৰখিমেই 7:27 হৈছে কি হয় হয়তো 12টামান বাজি যাব কি হয় দেখাই আছোঁ আজি মুঠতে হা এতিয়া কিবা এটা খাই লওঁগৈ বহুত বেছি ভোক লাগিছে একদম তামাম ভোক লাগি গৈছেগৈ তেতিয়াই ঘৰৰ পৰা ওলাই আহা ন এতিয়া খালি আমি ষ্টুডিঅ'ত যাব লাগে মিউজিকৰ কাৰণে তো এতিয়া আমি সেইখিনি কথা পাতি থৈ আহোঁগৈ তাৰপিছত আমাৰ হৈ যাব আৰু ৰাতি আজি কেইটা বাজে ঠিক নাই ন 12টা বাজি যাব ৰাতিপুৱা হৈ যাব ঠিক নাই আপুনি আহিছিলোঁ এতিয়া ভাৰ্নিছহঁতৰ ঘৰত তো ইয়াতে এতিয়া কথা চথাখিনি পাতিলোঁ আৰু গোটেইখিনি তো আমাৰ গোটেই গানৰখিনি এতিয়া ই চাব ন ই কৰি মেলি দিব আৰু এতিয়া টাইম কিমান হৈ গ'ল হয় টাইম 10টা আমি যে ৰাতিপুৱাই ওলাইছিলোঁ গোটেইকেইটা গম পোৱা আজিৰ দিনটো আমাৰ গোটেইকেইটা এনেকৈ গ'ল আৰু তো ৰাইজ এতিয়া টাইম হৈ গ'ল 11টা আৰু গোটেই বস্তুখিনি ফাইনেল কৰি জাষ্ট এতিয়া ঘৰ আহি পাইছোঁ এতিয়া ভাত পানী খাই পিনি শুওঁ আৰু তো সেয়াই আৰু অলপ টাইম লাগিল তো বহুত বেছি কষ্ট মানে যিমান ইজিকৈ ভাবিছিলোঁ বা ভাবা যায় ইমানখিনি ইজি নহয় তো এতিয়া কৰিব লাগিব কামখিনি বাৰু বাই বাই গুড নাইট